আজি আমাৰ কাৰ্বি খিলঞ্জীয়া ধৰ্মীয় বিশ্বাস সংহাৰীসকলে ইয়াত একেলগ হৈ এখন ধৰ্মীয় সভা অনুষ্ঠিত কৰিছে। এই আৰণবাৰীমত যোগদান কৰি সঁচাকৈ আনন্দিত হ'লোঁ আৰু মই বিশ্বাস কৰোঁ যে কাৰ্বি সমাজে বিভিন্ন ধৰণৰ প্ৰলোভন, বিভিন্ন ধৰণৰ পৰিৱেশত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ ভাবুকিৰ পিছত কাৰ্বিসকলৰ পৰম্পৰাগত লোকবিশ্বাস আৰু ধৰ্ম তেওঁলোকে জীয়াই ৰাখিব আৰু এই ধৰ্মসমূহৰ মাজত বা এই সংহাৰী ধৰ্মৰ মাজত লুকাই থকা বিভিন্ন দাৰ্শনিক আৰু বৈজ্ঞানিক দিশসমূহ তেওঁলোকে গৱেষণা কৰি বিশ্বৰ বৰসভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিব। অহা 17 তাৰিখে কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠান হ'ব। এই সোণালী জয়ন্তী অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহামহিম ডাঙৰীয়ানী আহি উপস্থিত হ'ব। সেই সম্পৰ্কেও আয়োজন সম্পৰ্কেও আলোচনা কৰাৰ বাবে মই দিশলৈ আহিছোঁ। কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন ডেভেলপমেণ্ট কাম আজি সমাপন কৰিছে। বিশেষকৈ 3000 আসনযুক্ত যিটো অডিটৰিয়াম খুব ধুনীয়া হৈছে। এই কামবিলাকো মোৰ শুভ উদ্বোধন কৰাৰ আজি সৌভাগ্য। ছাৰ 22 তাৰিখে যি ৰাম মন্দিৰ উদ্বোধন হ'ব, আজমলে কৈছে যে 22 তাৰিখৰ ওচৰে পাজৰে মুছলমান মানুহক ট্ৰেইনত উঠিবলৈ বাধা দিছে। চাওক, মই ক'ম যে হিন্দু হওক মুছলমান 22 তাৰিখৰ আগতে বেছি ঘূৰা ঘূৰি নকৰি এইকেইটা দিন 500 বছৰৰ পিছত আমি মুক্তি পাইছোঁ, গতিকে অলপ ভগৱানৰ লগত কেইটামান দিন কটালে একো বেয়া নহয়। ভয় খাইছে নেকি? মই বদৰুদ্দিন আজমলৰ কথাক মই উত্তৰ নিদিওঁ। খালি মই এতিয়াই কৈছোঁ যে 22ৰ দুদিন আগৰ পৰা দুদিন পিছলৈকে বৰ পবিত্ৰ সময়। মাঘ মাহো আৰম্ভ হ'ব, আমাৰতো ইয়াত মাঘ বিহু আছেই, তাৰপিছত ৰাম মন্দিৰ, গতিকে এইকেইটা দিন খুব পবিত্ৰ দিন। যিমানে আমি ভগৱানৰ লগত নিজক একে কৰিব পাৰোঁ সিমানে আমাৰ সকলোৰে কাৰণে মংগল। আমাৰ অসমৰ একো সমস্যা নাই। অসমৰ শান্তি চুক্তিৰ জৰিয়তে নাগালেণ্ডৰ ডেভেলপমেণ্ট হ'ব, নাগালেণ্ডৰ বিকাশ হ'ব। আমাৰ ইয়াত অসমৰ তাত কোনো ইম্পেক্ট নহয়। অসমটো অসমীয়া। এতিয়া ভোট হৈ আছে আৰু মই কি ক'ম, আপোনালোকেহে ক'ব কোন জিকিব। ইলেকশ্যন হ'লেতো অলপ সৰু সুৰা হয়, কিন্তু বেছি হোৱা নাই। মই বিশেষ কোনো খবৰ পোৱা নাই। CM যদি বিজেপি জিকে দেৱলাল মানে আপোনাৰ ফালৰ পৰা ফালৰ পৰা নহয়, পাৰ্টিৰ ফালৰ CA টো কেতিয়াবাই সংসদত পাছ হৈ কোনোতো বাদ নাই।